নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কিষাণুজ আছামলৈ। আৰু আজি কলাক্ষেত্ৰলৈ আহিছোঁ। কলাক্ষেত্ৰত আজি ৰাস অনুষ্ঠিত হ'ব। শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ইয়াতে মঞ্চস্থ কৰা হ'ব। আহক ৰাস চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আৰু বন্ধুসকল আহি আপোনালোকক ভিতৰৰ পৰিৱেশ দেখুৱালোঁ। যথেষ্ট মানুহ আছে, তো ভাল লাগিছে সঁচাকৈ। মঞ্চখনো দেখুৱালোঁ। এতিয়া মঞ্চৰ বেক চাইডত যিখিনি কাম হয়, মেকআপৰ পৰা আদি কৰি আৰু বিভিন্ন ধৰণৰ আচলতে অভিনেতা অভিনেত্ৰী ইয়াতে ভাগ ল'ব। তেওঁলোকৰ লগত কথা পাতোঁ। আহক তেনেহ'লে ভিতৰলৈ অকণমান যাওঁ। মঞ্চৰ পিছফালৰ যিটো মানে পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁলোকে পুৰা ইয়াতে আপোনালোকে চাউণ্ডৰ কাম কৰি আছে ন, লাইট আৰু চাউণ্ডৰ কাম কৰি আছে। আৰু এয়া চাওক, আচলতে এয়া মঞ্চৰ পিছফালে পুৰা সম্পূৰ্ণ প্ৰস্তুতি চলি আছে ইয়াতে। আৰু এইবিলাক এখন ৰাস যেতিয়া মঞ্চস্থ কৰা হ'ব, মঞ্চস্থ কৰোঁতে যিখিনি সা সৰঞ্জাম লাগে, সকলোবোৰ সা সৰঞ্জাম ইয়াতে আছে। আৰু এইবিলাক গছ গছনিবিলাক ইয়াতে এনেকৈ থৈ দিছে। গছ গছনি তেওঁলোকে ইয়াতে সজাইছে। এইবিলাক চাওক, এইটো কলপাত আৰু এইফালে কিবাকিনি গছ আৰু গছবিলাক ইয়াতে ৰাখি ব্ৰহ্মা, এখেত হ'ল ব্ৰহ্মাৰ ভাও দিব। অলপ পিছত যিখন মানে নাটক হ'ব ইয়াতে, অৰ্থাৎ ৰাস হ'ব। আৰু এটা বস্তু চাওক, এইটো নামটো কি পক্ষী আছিল মই নাজানো, আপোনালোকে কমেণ্টত কৈ দিয়ক। এই পক্ষীটোৰ নাম কি আছিল, যিটো কৃষ্ণই মানে ঠোঁটটো ভাঙি পেলাইছিল? পুতনা ৰাক্ষসী। এইটো আমাৰ হৈছে পুতনা ৰাক্ষসী। আমাৰ এতিয়ালৈকে গুৱাহাটীত হোৱা নাই। যথেষ্ট ওখ মানে পুতনা ইয়াত আমাৰ প্ৰদৰ্শন কৰা হ'ব। এয়া অজগৰ, এয়া বগলী। আৰু চাওক, যেতিয়া এখন নাটক কৰা হয়, নাটকখনৰ যি সাজ সজ্জাই আচলতে বহুত প্ৰভাৱ পেলায় নাটকখনৰ ওপৰত। আহক আমি সাজ সজ্জা ৰুমলৈ যাওঁ। আচলতে সাজ সজ্জা ৰুম মানে মেকআপৰ ৰুম, যিটো মেকআপৰ ৰুমলৈ যাওঁ। আপোনাৰ ভাওটো কিহৰ ভাও? মোৰ নাৰায়ণ বিষ্ণুৰ ভাও। আপোনাৰ ভাওটো কিহৰ ভাও? কংস। কংসটোতো একদম যথেষ্ট মানে ভাল লগা আৰু। হয়, উত্তেজনাপূৰ্ণ এটা চৰিত্ৰ। কংসৰ হাঁহিটো বাৰু এবাৰ মাৰি দিব পাৰিম।
আপুনি নাৰদৰ চৰিত্ৰত নাৰায়ণ 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 হয়, মই নাৰদৰ চৰিত্ৰ অভিনয় কৰিছোঁ। আৰু আজি আমাৰ প্ৰথম দিন, আৰু আমি আজি প্ৰথম দিনত আৰু কিছু সময়ৰ পিছতে আমাৰ মঞ্চস্থ হ'ব। আমি সমূহ ৰাইজ, অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। কি চৰিত্ৰত মই দুটা চৰিত্ৰত কৰিব লগা হৈছে। প্ৰথমে প্ৰহৰী, তাৰ পাছতে নন্দালয়ৰ এই পঞ্চা চৰিত্ৰটো। হয়, অকণমান এনে যদি আপোনাৰ ডাইলগ প্ৰথমে প্ৰহৰী চৰিত্ৰটোত এটা সংলাপ কৰিব পাৰোঁ। সেইটো হৈছে, আৰু অলপতিও সেই তুমি যিটোহে ঠেকেচ দিলা, আৰু মানুহজনীয়ে বনাই দিয়া আঞ্জা, মানে সেই মাটিমাহৰ বিজলুৱা আঞ্জা হজম হ'বলৈ নেপালে বাহিৰ হৈ গ'ল। মোৰ বহুত চিনাকি নিকুমণি বা তুমি কি চৰিত্ৰত অভিনয় কৰিছা? আচ্ছা, মই নাগপত্নী কৰি আছোঁ, লগতে গোপী নাচি আছোঁ। মই সকলো ৰাইজক আহ্বান জনাইছোঁ, তেওঁলোকে আহে। এই দুদিনীয়া যোনটো কাৰ্যসূচী 13 বছৰ ধৰি হৈ আহি আছে আমাৰ, বহুত বেছিয়ে ভাল লগা। গুৱাহাটীত এনেকুৱা এটা পৰিৱেশ কমকেই চাব পোৱা যায়। চ' আমাৰ এইটো এইবাৰ 13 বছৰত ভৰি দিলোঁ, ৰাইজৰ মানে আশীৰ্বাদতে ক'ব গ'লে। চ' আশা কৰিছোঁ আপোনালোক আহক, চাওক, আৰু আমাৰ ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিব হা। কি চৰিত্ৰ? আমি গোপিনী নাচি আছোঁ, তাইও নাচি আছে। হাই, মই গোপিনী। আৰু বন্ধুসকল, আপোনালোকে সাজ-সজ্জা কৰা, যিবিলাক মেকআপ চেকআপ কৰা, চ' এইবিলাক আপোনালোকে চালে দৃশ্য। আৰু এতিয়া আমি ভিতৰলৈ যাওঁ, হলত যাওঁ। হলত এতিয়া নাটকখন আৰম্ভ হ'ব, ৰাসখন আৰম্ভ হ'ব। চ' আহক, চাই যাওক। परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे। প্ৰিয়ে, তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা। খন্তেক অপেক্ষা কৰা। বহুমতিক উদ্ধাৰৰ হেতু আমি এটি সিদ্ধান্তত উপনীত হ'ম। সৃষ্টিকৰ অতি ভক্তিৰ কিমান ভীষণ! ধন্যবাদ লোৱাহে
আৰু বন্ধুসকল এয়া পিছফালে মঞ্চৰ বেক চাইড পিছফালৰ পৰিৱেশ আৰু এইফালে এয়া নাটক ইয়াতে হৈ আছে ৰাস হৈ আছে চ' সকলোৱে তাতে বহি কিনে চাই আছে আৰু আমি আহিছোঁ এতিয়া পিছফালৰ পৰা অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ চাই লওক। এইটো হ'ল পুতনা ৰাক্ষসী এইটো কিহেৰে বনাইছে এনে বস্তুখিনি এইটো বাবু কি আছিলে হোটেল মানে আমাৰ বেড আছে তাৰপিছত তাৰ ওপৰত কাপোৰ আছে তাৰপিছত আমাৰ থাৰ্মকল আছে গোটেইখিনি আছে আৰু গোটেইখিনি বস্তু এই বাবু বুলি কোৱা ল'ৰাজনে বনাইছে আৰু তেওঁৱে ভিতৰত আছে নেকি তেওঁ ভিতৰত আছে আৰু এইটো আচলতে কোনো ধৰণৰ ৰিমোট বা তেনেকুৱা হেৰি নহয় নাই ৰিমোট মানুহ মানুহে আছে আৰু বন্ধুসকল যোৱাকালি বিশেষ কাৰণত আচলতে ব্লগটো শেষ কৰিব নোৱাৰিলোঁ আজি শেষ কৰোঁ ৰাস চালোঁ যোৱাকালি ৰাতি ৰাস চাই আজি শুই উঠি এতিয়া বৰ্তমান ব্লগটো শেষ কৰিম লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে নতুনকৈ আহিছে লগতে কাষত থকা ঘণ্টা বটন টিপি শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ চ' থেংক ইউ আজিলৈ আহিছোঁ বাই বাই টাটা